জাগিৰ কিয় কোৱা নাই তুমি বজাৰত কি বনাইছা মা ৰুটি এই পল্লা কি বনাই আছে মানে এইটো দেউতাৰ মানে ইউনিফৰ্ম কেনেকুৱা হৈছে মা কি হ'ল আকৌ মুচিছা যে এতিয়া নহ'লে মোৰ ইউটিউব চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব হেল্ল' গাইজ গুড মৰ্ণিং আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ ঘৰত আছোঁ আৰু ৰাতিপুৱা ধুনীয়াকৈ ফ্ৰেছ হৈ লৈছোঁ আৰু মায়ে এতিয়া ব্ৰেকফাষ্ট বনাইছে আপোনালোকক দেখাইছোঁ কি বনাইছে মা ৰুটি বনাইছে এতিয়া মোৰ কাৰণে বনাইছে দেউতাৰ কাৰণে বনাইছে তোমাৰ কাৰণে বনাইছেনে ৰুটি আৰু কি ৰুটি আকৌ ভাজি খাবা ভাজি কি খাবা ভাজি বনোৱা নাই একো কবি ভাজি অঁ ৰাতিহে কবি ভাজি আছে সেইখিনি দি অলপমান পাল মাৰিব আৰু এইফালে মোক মোৰ কাৰণে লাল চাহ দি এই পল্লা কি বনাই লাল চাহ দিছে ব্লগ বনোৱা অভ্যাস নাইতো তো সেইটো কাৰণে অলপমান অসুবিধা হৈছে প্ৰথমতে পানী খাই ল'লোঁ এতিয়া একাপ মিঠা নিদিয়া ৰঙা চাহ খাই লৈছোঁ আৰু এইফালে দেউতাক চাহ দিওঁ দেউতাক ক'ত আছে বা কি কৈছিলা চাহটো কি ভিতৰত নোখোৱা এইফালে দেউতা একদম হেৰি ড্ৰেছত আছে মানে এইটো দেউতাৰ মানে ইউনিফৰ্ম ৰাতিপুৱা শুই উঠাৰ পিছত ড্ৰেছটো চেঞ্জ কৰিব গৰু গাই কিবা কিবি বাহিৰে বাহিৰে ঘূৰি ফুৰে মানে তো আপোনালোকে হয়তো যেতিয়াই দেখে এইটো ড্ৰেছতে এটা এনেকুৱা নিচিনা এটা দুটা টি চাৰ্ট আছে আৰু দুটা বগা টি চাৰ্ট আছে আৰু গামোচাখন এনেকেই থাকে যিমান ক'লেও মানে হেৰি নহয় মানে কি বুলি ক'ম আৰু এই ভিতৰত নোসোমাই এতিয়া এই ড্ৰেছটো সলাব লাগিব ভিতৰত সোমাব লগা হ'লে কাৰণ গৰু চৰু এনেকৈ দি আহিছে আৰু আমাৰ এই নতুন মেম্বাৰকেইটা বহুত দিনৰ মূৰত ওলাইছে দেখাই দিছোঁ আপোনালোকক এই গুগুলো এইফালে 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 মা ক'ত গ'ল এইফালে চোৱা এইটো আমাৰ নতুন গুগুলো আৰু দুটা আছে এইকেইটা চাগে ক'ৰবাত মস্ত বুলি সোমাই আছে দেখিবলৈ ধুনীয়া হৈছে খালি কাকো নিদিওঁ এইকেইটা গ্ৰাহক বহুত হা মা ক'ত গ'ল ঐ গুগুলো কামুৰি নিদিবি এইটো বেজি দি পেলাই ইয়াক পুহিব লাগিব আৰু তিনিটা আছে আৰু দুটা আছে এটা মৰিলে মানে এই কি হ'ল এইকেইটা অলপমান চালু হৈ গ'লতো চালু হোৱাৰ কাৰণে মানে এই ইহঁতে গাখীৰটো পটককৈ খাই দিয়ে আৰু এটাই খাব নোপোৱাকৈ সি সেনেকৈয়ে মানে মৰি গ'ল আৰু 1.5 মাহমান ভিতৰতে সোমাই আছিলে আমিও ভালকৈ চাব পৰা নাছিলোঁ আজি 5 দিনমানৰ পিছতহে ওলাইছে ই মানে এই খেৰমেজিৰ তলৰ পৰা ত' যোৱাকালি নে পৰহি এটা ঢুকাই থাকিলে বাট বাকী তিনিটা থাকিব লাগে বাকী মাকজনী আহিলে দেখাম আপোনালোকক ৰাইজে আমাৰ এই টমি এইফালে আহা টমি এইকেইটা আমাৰ হেৰিকেইটা এইফালে এই হেৰি এইফালে পুৰা গাখীৰ খা মাক আহাৰ লগে লগে মানে গোটেইকেইটা এই গাখীৰ খা পুৰা তিনিটা আছে এই তিনিটা এইটো হৈছে আমাৰ মহিলা আমাৰ লেডিজ এইকেইটা জেণ্টছ এই আহা কি নাম দেউতা ইয়াৰ পুতুলি এইটো ফুতুলি এই ফুতুলি কিবা নামটো দিছে ফুতুলি এই মাক দৌৰি আহিছে ক'ৰবাত জীয়েকক কিবা হ'ব বুলি এইটো নাম কি দিছা দেউতা এইটো নাম দিছে কালু আৰু এইটো সৰুটো এইটো নাম দিয়াই নাই আপোনালোকে ছাজেষ্ট কৰিবচোন কি নাম দিম এটা অলপমান মুগা বৰণীয়া হৈছে বাকীকেইটা ক'লা এটা ঢুকুৱাটো ক'লাই আছিলে পুৰা একো খাবই নোৱাৰি মানে একদম ভিতৰলৈকে যায় আকৌ কি বনাই আছে মা ভাজি ৰাতি ভাজি মানে একদম অলপমানহে আছে এইফালে অলপমান সৰু আলু ভাজি দিছে তোমালোকে কিহেৰে খালা মাহঁতে লাল চাহেদি খালে আৰু মই চাহেদি নাখাওঁ মোক মানে ভাজি এখন হ'লে ভাল হয় গতিকে এইখিনি হৈ গ'ল হয় বা তথাপিতো মাৰ মনটো নামানিলে সেইকাৰণে অলপমান আকৌ সৰু আলু ভাজি দিছে ভাজিখিনি হওক তাৰপিছত ধুনীয়াকৈ খাই ল'ম এই টমি ব্ৰেকফাষ্ট কৰিলি তই এই আহিব এতিয়া এইফালে দেখিছেনে আহিব এতিয়া ভিতৰত নোসোমাবি প্লিজ দে আহ তই লেতেৰা হৈ আছ ক'ত ঘূৰি ফুৰিছ দে তলত আহ মই খালে দি আছোঁ তোক মোৰ ভাজি হৈ আছে একদম ৰুটি ভাজি খুৱাই দিম তোক এইকেইটা আহি পেলাই এইকেইটা গ'ল যা তই বাহিৰত নিনিবি দেই এইকেইটাক গেটৰ বাহিৰত ৰুটি ভাজি ৰেডি হৈ গৈছে এতিয়া ৰ'দতে বহি খাই লওঁ ধুনীয়াকৈ ৰাতিপুৱা সাধাৰণতে ঘৰত আহিলে ৰুটি খোৱা হয় ৰুটি ভাজি মোৰ ফেভাৰেট ধুনীয়াকৈ সৰু আলু লৈ লৈছোঁ
গৰমে গৰমে ভৰাইছোঁ মই খাই যাওঁ ৰ'ব মোবাইলটো ধৰি খাই থাকিবলৈ অসুবিধা হৈছে প্ৰথমতে ধুনীয়াকৈ খাই লওঁ তাৰপিছত বাকীখিনি দেখাই আছোঁ আপোনালোকক কি কৰিবা এতিয়া তুমি ক'ত ৰুবা ছাইডত আৰু এজোপা ডাঙৰ হ'ব নহয় মনৰ কলৰ পুলি ক'ত ৰুবা এতিয়া দেউতা পুৰণা ঘৰত ইয়াতে জেগাই নাই পুৰণা ঘৰত ৰুব লাগিব এইজোপা লাওজোপা এতিয়া বুঢ়া বয়সতহে লাগিছে পূৰা দেখাই আছোঁ ৰ'ব লাওজোপা কিমান লাগিছে লাও খাই লৈছে প্লেট চিলেট লোৱা নাই যা প্লেট চিলেট কিয় ল'ব লাগে পানীলাও বহুত লাগি আছে মায়ে ৰাতিপুৱা বিচনাতে 7:30 মোক কৈছে বাবা উঠাচোন পানীলাওকেইটা বজাৰত বেছি আহা আজি মানে চানডে জাগিৰ কিয় কোৱা নাই তুমি বজাৰত কোনটো বেপাৰী অঁ আচ্ছা যিয়ে নহওক তুমি নহয় তুমি কৈছা জাগিৰোডত দি থৈ আহিবা নেকি কিয় কোৱা নাই অঁ মোক কৈছে 7:30 মোক উঠাইছে ৰাতি এডিট কৰোঁতে দেৰি হৈছে শুওঁতে মই জানেই মই দেৰি হয় ৰাতি শুওঁতে পূৰা মানে হুলস্থুল কৰিছে কৈছে বাবা উঠাচোন উঠিবা কি উঠাচোন লাও কেইটামান জাগিৰোডত দি থৈ আহিবা নেকি বুলি লাও বেচিব মানে লাগি আছে যথেষ্ট বহুতকে দিলে চবকে দিলে খাই চব এইটো এটা লাগিছে এইফালে এটা লাগিছে কিন্তু এইকেইটা অলপমান কেৰপা হৈছেচোন মায়ে কিয় ডিঙিটো বেছি দীঘলীয়া হৈছে আৰু এইফালে লাগিছে এইফালে লাগিছে এইফালে লাগিছে আৰু এইফালে কেইটামান লাগি আছে এইটো লুকাই আছে ক'ত অঁ এইটো সেয়া বুঢ়া বয়সত লাগিছে বেছিকে ন বুঢ়া বয়সতহে লাগিছে ইমান দিন নালাগিল কিন্তু এতিয়াহে লাগিছে আৰু এইটো সচলৈ ৰাখিছোঁ অঁ গোটেই গাঁওখনে খালে চবেই খাইছে ধুনীয়াকৈ আৰু এতিয়া লৈ যাম দুটা ৰুমত আৰু বেচিব পাৰিলে ভাল আছিল এতিয়া মোৰ আটাইতকৈ বেয়া পোৱা কামটো হৈছে মাছ বচা কাম মায়ে মোৱা মাছখিনি বাচিলে মোৱা মাছ 1 পোৱা ৰাখিছিলে আৰু এটা কমন কাপ ৰাখিছে আধা কিলোমানৰ সেইটো মই বাচিব লাগিব কাৰণ দেউতাৰ তলত বহিব নোৱাৰে অসুবিধা পায় অলপমান ভৰি বিষ আছে আৰু মাও এতিয়ালৈকে কাপোৰ ধুইয়ে আছে তাৰপিছত আকৌ ভাত বনাব লাগিব ভাতৰ যোগাৰ কৰিব লাগিব তেতিয়ালৈকে মই মাছটো ধুনীয়াকৈ বাছি দিম উপায় নাই বেয়া পাওঁ যদিও বাচিবই লাগিব কাৰণ এনে নৰ্মেলি মাহঁতে বাছি খায় মই নাথাকিলে বা কিন্তু মই আছোঁ যিহেতুকে এতিয়া ময়ে বাচিব লাগিব আৰু ভেদাইলতা খুতুৰা এইবিলাক আনি থৈ দিছে ধুনীয়া একদম চালিয়া মানে থলুৱা আঞ্জা কিবা বনিব আৰু গতিকে মই ধুনীয়াকৈ মাছ চাছ বাছি একেবাৰে গা পা ধুই দেখাম আপোনালোকক কি বনাই মায়ে তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব এইফালে আছে মাছটো লগত এটা কান্দুলি মাছৰ পোৱালিও আছে সুখে গৈছে এইটো জীয়াই আছে বাৰু কপাই আছে বাৰু এতিয়া মাছটো বাছি লওঁ ময়দাখন বা ক'ত আছে দেখাই নাথাকোঁ আৰু ট্ৰাইপডটো অনা নাই যিহেতুকে মোৰ অলপমান অসুবিধা হৈছে গতিকে একদম ফাইনেল দেখাম বগৰী এটা খাই লওঁ এইটো ছিজনত বগৰী এই খামৰেঙাতে খাইছিলোঁ বগৰী তাৰপিছত বগৰী খোৱাই নাই এটা বগৰী খাওঁ নট বেড এইবিলাক খুতুৰা আৰু ভেদাইলতা আনি ধুনীয়াকৈ চাফ চিকুণকৈ ধুই থৈ দিছে চ' গাইজ ধুনীয়াকৈ গা পা ধুই মাছ চাছ বাছি ৰেডি হৈ গৈছে মায়ে মানে টাইম হ'ল অলপমান এতিয়া মায়ে অলৰেডি মানে মাছ চাছ ভাজি আছে এইফালে মাছ ভাজি আছে আৰু অলপমান গাখীৰৰ চাহ বনাইছে সেইটো আমাৰ নিয়মে আৰু মানে মায়ে ভাত বনাই থাকিলে গাখীৰৰ চাহ বনায় তো এইফালে মাছ ভাজি আছে আৰু এইফালে কি মাছ এইবিলাক মোৱা মাছ আৰু এইফালে কমন কাপ আৰু এজনী কান্দুলি মাছ ভাজি আৰু এইফালে অলপমান চাহ বাতি আছে ধুনীয়াকৈ ৰ'দত বহি চাহ খাম গোটেইকেইটাই মায়ে বনোৱা নাৰিকলৰ চিৰা পুৰা মাছে কি বনাবা আজি মাছটো কিহেৰে বনাবা লাওৰে টেঙাই টেঙাই আৰু এইটো সৰু মাছটো ভেদাইলতা দি অকণমান ভেদাইলতা দি থুপথুপীয়া জোল আৰু কিবা এটা আনা নিচিনা পাইছিলোঁ এইবিলাক লাও কাটিছেচোন লাও অঁ আচ্ছা আকৌ খুতুৰা শাক নালাগে দিয়া ইমানবিলাক কিয় বনাই থাকিব লাগে আকৌ ভাত ভাজি পায় মাছৰ এইটো পেটুটো দি পেটু নহয় এইটো মাছৰ তেল একে কথা ভাত ভাজিবা আকৌ তিতাও বনাবা
নালাগে ইমানবিলাক বনাই দিব কোনেও খাব নোৱাৰে চ' গাইজ ধুনীয়াকৈ চাহটো খাই বাহিৰত অলপমান বহিছোঁ মাক সুধিলোঁ কিবা হেল্প লাগিব নেকি খালি ভেদাইলতা আৰু কিবা কিবি পেষ্ট এটা বনাই দিব দিলে পেষ্টটো ধুনীয়াকৈ বনাই দিছোঁ আৰু কৈছে একো হেল্প কৰিব নালাগে অকলে অকলে বনাই আছে আৰু অলপমান টাইম লাগিব কাৰণ কেইবাবিধো বনাইছেতো চ' এতিয়া অলৰেডি ভাত খোৱা টাইম হৈ গৈছে নৰ্মেলি এইটো সময়ত আমি ভাত খাওঁৱেই কিন্তু আজি অলপমান দেৰি হৈছে মই অলপমান বাহিৰতে বিন্দাছ বহি আছোঁ ৰ'দত গা পা ধুই উঠি ৰ'দত এই ঠাণ্ডা কেইদিন ৰ'দত বহি অলপমান ভাল লাগে আৰু অলপমান ভোক লগা নাই বাট তথাপিতো মানে বস্তুবিলাক দেখি খাওঁ খাওঁ লাগি আছে মই এইবিলাক বস্তু খুব ভাল পাওঁ ভেদাইলতা হওক আৰু নৰসিংহ বা মানিমুনি খুতৰা মানিমুনিও দিছে বাৰু গতিকে মই আহিলে মায়ে এইটো বনাবই বনাব মাৰ ছিগনেচাৰ ডিছ মানে আৰু কেতিয়াবা বৰাও বনাই ভেদাইলতাৰ আজি চাগে নবনাব মষ্ট প্ৰবেবলি চ' সেয়াই আৰু ৰখি আছোঁ ভাত হ'বলৈ কিমানখিনি আগবাঢ়িছে এবাৰ চাই আহোঁ মই ৰ'ব মা কিমান হৈছেগৈ কিমান বাকী আঞ্জা হৈছে এইফালে সৰু মাছ দুটা এই কেৰাহী অৱস্থা নাই মানুহে হাঁহিব এতিয়া তোমাৰ খানা কিমান সময় লাগিব তথাপিতো আৰু ফটোৱা ভাজিব নালাগে আৰু নালাগে কোনে খাব ইমান লৈ যাম বাৰু এতিয়া হ'ব মাছটো ভাজি পেলাই তথাপিতো আধা ঘণ্টামানৰ ভিতৰত হৈ যাব আৰু আধা ঘণ্টামান লাগিব ভাত হোৱালৈকে আৰু দিয়া বনোৱা কিবা হেল্প লাগিব নেকি নালাগে একো হেল্প নালাগে বোলে নিজে নিজে বনাব মই অলপমান ফুৰিয়ে লওঁ তেতিয়ালৈকে চ' গাইজ এতিয়া 2টা বাজিলে আৰু এতিয়া 2টা বাজিছে মায়ে কৈছে ভাতটো হৈছেগৈ আৰু দেউতা ভোক লাগিছে নেকি হা ভোক লগা নাই বোলে বা তথাপিতো খাবলৈ সময় হৈছে এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ বলক ভাত ৰেডি হৈ গৈছে এইফালে ভাত ভাজিছে মাছৰ পেটু মানে আৰু এইফালে বৰাও বনালা নেকি এইটো কি ভেদাইলতা বৰা এইফালে সৰু মাছ আৰু এইফালে এইটো চেঙি টেঙা আৰু পানীলাও আৰু এইফালে ভেদাইলতাও বনাইছে সৰু মাছ দি অলপমান থুপথুপীয়া কেৰাহীটো দেখি পেলাই আৰু লাজ নিদিব দেই এইটো বহুত বছৰ পুৰণা কেৰাহী গতিকে ধুনীয়াকৈ খাম এতিয়া হৈছে দেউতা ভেদাইলতাখিনি ভাল হৈছেনে ভালেই বনাই বাৰু অলপ লৈ লৈছোঁ কেনেকুৱা হৈছে মা তোমালোকে জানা মই বনাইছোঁ ভাল বেয়াটো তোমালোকে গম পাবা তথাপিতো তোমাৰ কেনেকুৱা লাগিছে খাই বেয়া হ'লেও ভাল বুলি ক'ব ৰান্ধা মানুহে ৰান্ধা মানুহে বেয়া হ'লেও ভাল বুলি কয় খাই জানি হয় নেকি তোমালোকে ভাল বুলি ক'লেহে ভাল লাগিব হয়নে ভালেই হৈছে এতিয়ালৈকে মই ভেদাইলতাটো খোৱাই নাই কিন্তু চৰি হেৰিটো মাছৰ আঞ্জাটো কিন্তু ভেদাইলতাটো খাই গম পাইছোঁ বৰ ধুনীয়া হৈছে আৰু এইবিলাক থলুৱা খাদ্য গতিকে যেনেকৈ হ'লেও মানে কেঁচাই খালেও একো অপকাৰ নকৰে গতিকে খুব ধুনীয়া হৈছে ধুনীয়াকৈ খাই লওঁ উদৰ পূৰাই খাই লওঁ কি হ'ল আকৌ মুচিছা যে এতিয়া কুকুৰজনী আকৌ পিছত মুচিলেও হ'ল হয় বাৰাণ্ডাতহে উঠিছে সেয়াই গাইজ শান্তি নাই পানী খাই এতিয়া ধুনীয়াকৈ অলপ ৰ'দত বহিছোঁ মুখত তামোল এখন ভৰাই লৈছোঁ ঘৰত আহিলে তামোল খোৱা হয় তাতে তামোল চামোল নাপাওঁ গতিকে ইয়াতে তামোল খোৱা হয় আৰু মা এতিয়ালৈকে আজৰি হোৱা নাই কিবা কিবি কৰি আছে বাচন চাচন ধুই আছে মুচিলেও কুকুৰটো বাৰাণ্ডাত উঠাৰ কাৰণে এতিয়া পূৰা মুচিব লৈছে টোপনিও ধৰিছে ভাতকেইটা খাই লোৱাৰ লগে লগে মানে পূৰা বিৰাট টোপনি ধৰে এইফালে দেউতা বাহিৰতে শুই আছে চকীত অলপ সময় পিছতে দেউতা আকৌ গৰু আনিব যাব ময়ো গুৱাহাটীলৈ গুচি যাম আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ ইউটিউব চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই